ৰামঠগন দিলে চুমুৰ নৃত্যশিল্পীসকলক ৮,০০০ৰো অধিক নৃত্যশিল্পীৰ কষ্ট অথলে গ'ল ৩০ কোটিতকৈও অধিক ধন খৰচ কৰিও চুমুৰে নাপালে বিশ্ব ৰেকৰ্ডৰ স্বীকৃতি শিল্পীয়ে নাপালে মাননি নাপালে প্ৰমাণপত্ৰ চুমুৰে বিশ্ব ৰেকৰ্ড গঢ়িব বুলি মিছা আশ্বাস দিছিল হাজাৰ হাজাৰ শিল্পী চুমুৰৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ নামত অসমবাসীৰ লগত এই ধেমালি কোনে কৰিলে যদি বিশ্ব ৰেকৰ্ড গঢ়িব বিচৰাই নাছিল ইমান খৰচ কিয় ইমান উখল মাখল কিয় আজি শুকত ভাগি পৰিছে বাগানীয়াসকল ভাবিছিলোঁ যে এই নৃত্য গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত ৰেকৰ্ড হ'ব কিন্তু বৰ্তমান বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি আমি গম পাইছোঁ যে আচলতে ৱৰ্ল্ড ৰেকৰ্ড হোৱা নাই গতিকে এই ঘটনাত আমি অসম স্থায়ী ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ হয় আপুনি ঠিকেই শুনিছে ইয়াতকৈ লজ্জাজনক আৰু কি হ'ব পাৰে ২০২৩ চনত ১৩ এপ্ৰিলত এক গৌৰৱময় পৰিৱেশৰ সাক্ষী হৈ ৰৈছিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম ১১,০০০তকৈও অধিক বিহুৱা বিহুৱতীয়ে একেলগে একে স্থানত বিহু নাচ প্ৰদৰ্শন কৰি ৰচিছিল বিশ্ব অভিলেখ তাৰ পাছতে অসম চৰকাৰে অসমবাসীক আকৌ এটা ভাল খবৰ দিলে যে চুমুৰ নৃত্যৰ জৰিয়তে ৱৰ্ল্ড ৰেকৰ্ড গঢ়া হ'ব আনন্দত আত্মহাৰা হৈ পৰিছিল বাগানীয়া লোকসকল গাত যেন তত নাইকিয়া হৈছিল সেই লোকসকলৰ এই নৃত্যৰ জৰিয়তে গিনিজ বুক অফ ৰেকৰ্ডছৰ নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য আছিল অসম চৰকাৰৰ ১৬ মিনিট ৩২ ছেকেণ্ডৰ এই নৃত্যত ৰাজ্যৰ ৮খন চাহ বাগিচাৰ শিল্পী তথা প্ৰতিনিধি অংশগ্ৰহণ কৰিছিল প্ৰায় ৮,০০০ শিল্পীয়ে চুমুৰ নৃত্য পৰিৱেশন কৰিবলৈ এইদৰে কৰিছিল আখৰা সাজু ৰখা হৈছিল মাষ্টাৰ ট্ৰেইনাৰসকলক কিমান যে কষ্ট তেওঁলোকৰ এই দৃশ্য দেখিলে আপুনি হয়তো গম পাইছে ৬ জানুৱাৰীৰ পৰা মহানগৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকে আখৰা আৰম্ভ কৰিছিলে আৰু ২৩ ফেব্ৰুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত অনুশীলনৰ পাছতে অৱশেষত ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ঝুমুৰ বিনন্দিয়া শীৰ্ষক অনুষ্ঠানটি য'ত উপস্থিত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ প্ৰায় ৬০খন দেশৰ প্ৰতিনিধিসহ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসমৰ আন আন মন্ত্ৰীসকলো সকলোৱে উপভোগ কৰিছিল এই ঝুমুৰ নৃত্যৰ অনুষ্ঠানটি লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীকে মাননি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এই পৰ্যন্ত শিল্পীসকলে কোনো ধৰণৰ মাননি নাপালে লগতে নাপালে এখন চাৰ্টিফিকেটো এতিয়া মাননি বা চাৰ্টিফিকেটৰ কথা বাদেই দিয়ক চুমুৰে বিশ্ব ৰেকৰ্ডৰ স্বীকৃতি কিয় নাপালে কিয় কথা দি কথা ৰাখিব নোৱাৰিলে অসম চৰকাৰে তাতোকৈ ডাঙৰ কথা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধি নাহিলে সেই ঠাইত প্ৰশাসনৰ লোকে নিমন্ত্ৰণ নজনালে প্ৰতিনিধি কিয় কি হৈছিল আচলতে বা এনেকৈ কিয় ঠগিলে বাগানীয়াসকলক আমি এইবাৰ আপোনালোকক দেখুৱাম দুটা ষ্টেটমেণ্ট এই আৰ্টিকল দুটা চাওক প্ৰথমে দেখুৱাইছো যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে ২০২৩ চনত মই অসমলৈ গৈছিলোঁ খুব ধুনীয়া এটা অনুষ্ঠান চালো ১১,০০০ৰো অধিক নাচনী ঢুলীয়াই একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰিছিল বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সৃষ্টি কৰিছিল কেৱল মাত্ৰ বিহুৱে নহয় আন এটা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অসমবাসীয়ে মানে ঝুমুৰ বিনন্দিয়াৰ কথা কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে অসম চৰকাৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰিছিল মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ এটা আৰ্টিকল য'ত তেওঁ কৈছে ঝুমুৰ নৃত্য বিশ্ব ৰেকৰ্ড গঢ়াৰ কোনো প্ৰয়াস কৰা নহ'ব তথাপি
60 জন দূত একেলগে চাব ঝুমুৰ নৃত্য, সেয়াই এক ৰেকৰ্ড হৈ পৰিব। ঝুমুৰ নৃত্য প্ৰদৰ্শন হৈছে যাতে বিশ্বৰ আগত আমাৰ চাহ উদ্যোগৰ 200 বছৰীয়া সমৃদ্ধ সংগীত আৰু নৃত্য পৰম্পৰাক উপস্থাপন কৰিব পাৰোঁ। অৰ্থাৎ তেওঁ কৈছে যে ঝুমুৰ নৃত্যক বিশ্ব ৰেকৰ্ড গঢ়াৰ তেওঁলোকৰ কোনো প্লেনিঙে নাছিল। এতিয়া প্ৰশ্ন উত্থাপন হয়, কিয় ইমান যুঁজা, কিয় ইমান প্ৰস্তুতি? যদি ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব লগা নাছিলে, মিছা আশ্বাস কিয় দিলে বাগানীয়াসকলক? বাগানীয়াসকলৰ আশাত চেঁচা পানী কিয় ঢালিলে? কেৱল মনোৰঞ্জনৰ বাবে ইমান খৰচ কিয়? গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ অথবা ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কিবা কথা এনেকুৱা আছিল নেকি? মই আপোনালোক জনাওঁ, আমি আৰম্ভণিৰ পৰাই কেতিয়াও কোৱা নাই যে ঝুমুৰক আমি ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰাম। আৰু আমাৰ বিশেষজ্ঞ সমিতিৰ যেতিয়া সভা হয়, সেই সভাসমূহতো আমি কেতিয়াও তেনেকুৱা ধৰণৰ বিষয়ে আমি আলোচনা কৰা নাই। আমি কেনেকৈ ঝুমুৰক এটা নান্দনিক দৃশ্যৰে আমি উপস্থাপন কৰিব পাৰোঁ, সকলোৱে সেই বিষয়তে আমি মনোনিৱেশ কৰিছিলোঁ আৰু ভবাৰ ধৰণে সেইখিনি হৈ উঠিছে। আৰু ঝুমুৰৰ সেই নান্দনিকতা ইতিমধ্যে মানুহৰ মন মুহিছে। গতিকে আজি দুদিনৰ আগত জাপানৰ ওচাকাত ৱৰ্ল্ড এখন ট্ৰেড চেণ্টাৰ হৈছে। আমাৰ অসমৰ পৰাও তাত আমি উদ্যোগ বিভাগৰ তৰফৰ পৰা পাৰ্টিচিপেট কৰিছোঁ আৰু বিভিন্ন সাংস্কৃতিক আমাৰ কাৰ্যক্ৰম তাতে আমাৰ উপস্থাপন আমি কৰিবলৈ সুযোগ পাইছোঁ সেই পৃথিৱীৰ মঞ্চত, য'ত আমাৰ ভূপেন হাজৰিকাদেৱৰ গীত আমি তাত উপস্থাপন কৰিছোঁ, বিহু উপস্থাপন কৰিছোঁ। আমি ঝুমুৰকো তাত উপস্থাপন কৰি তাতো আমি পৃথিৱীৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকে মই ভাবোঁ ঝুমুৰে নিজৰ নান্দনিকতাক আৰু বিশ্ববাসীক মোহিত কৰিব পৰাকৈ আগন্তুক দিনত সক্ষম হ'ব। যি আদিবাসী ল'ৰা ছোৱালীবোৰক আপোনাৰ ইয়াতে নৃত্য প্ৰদৰ্শন কৰিছিলে, তেখেতসকলক 25,000 টকাৰ লগত এখন মানপত্ৰ দিয়া কথা আছিল। হয়, এইটো কি মানে আমি অহা 12 অক্টোবৰ তাৰিখে সমগ্ৰ অসমত আমাৰ জিলা ভিত্তিত এই ঝুমুৰ বিনোদিনী অনুষ্ঠানত যিসকল শিল্পী অংশগ্ৰহণ কৰিছিল, তেওঁলোকক আমি যেনেধৰণে সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক অৱগত কৰিছিলে, সেই সন্মান আমি 12 তাৰিখে তেওঁলোকক প্ৰদান কৰিম। কেৱল প্ৰশ্ন আৰু প্ৰশ্ন। এইদৰে আমাৰ পৰম্পৰাবোৰক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উদযাপন কৰা হয়। কিন্তু এই কাণ্ডটোৰ পাছত আৰু কেনেকৈ বিশ্বাস কৰিব এনেবোৰ প্ৰতিশ্ৰুতিক? 30 কোটি টকা ডুবিল, কিন্তু এতিয়ালৈ এই সত্যটো উন্মোচন হোৱা নাছিল। কিয় আজি পৰ্যন্ত উমান নাপালে নৃত্যশিল্পীসকলে যে তেওঁলোকৰ সপোন বাস্তৱত পূৰণ নহয়? আচলতে ভুল কাৰ? সকলোৱে এতিয়া কেৱল উত্তৰ বিচাৰিছে।